তোমার যেন মুঠে মুঠে লাল সালাম ইনকলাব জিন্দাবাদ আমার দাবি শিশু শ্রমিক না চলিব শিশু জিন্দাবাদ দুনিয়ার মজদুর এক হও দুনিয়ার শ্রমিক এক হও ইনকলাব জিন্দাবাদ ঐতিহাসিক মেহেদী বাংলার পতাকা তোলো দুনিয়ার রাইজ এক হও ঐতিহাসিক মেহেদী ইউনিয়ন জিন্দাবাদ সরকার ইউনিয়ন জিন্দাবাদ সরকার ইউনিয়ন জিন্দাবাদ ইনকলাব জিন্দাবাদ 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 শ্রমিক ঐক্য জিন্দাবাদ 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 দুনিয়ার মজদুর দুনিয়ার মজদুর 39তম ঐতিহাসিক মে দিবসৰ যেটো কাৰ্যসূচী গোসাইগাঁও মে দিবস উদযাপন সমিতি এইটো ৰূপায়ণ কৰি আছে। আজিৰ কাৰ্যসূচী হিচাপে প্ৰথম কাৰ্যসূচী আছিল পতাকা উত্তোলন, এইটো ইতিমধ্যে হৈছে। তাৰপৰা দ্বিতীয় কাৰ্যসূচী হিচাপে শ্বহীদ তৰ্পণ এইটো হৈ গৈছে। এতিয়া তৃতীয় কাৰ্যসূচী হিচাপে আজি শ্ৰমিক সমদল যেটো আমি অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। এই শ্ৰমিক সমদল পৰিভ্ৰমণ গোসাইগাঁও চহৰত পৰিভ্ৰমণ কৰাৰ পিছত আমাৰ ইয়াতে এটা শ্ৰমিকৰ মুকলি সমাৱেশ অনুষ্ঠিত হ'ব আৰু এই মুকলি সমাৱেশত আমাৰ বিভিন্ন ট্ৰেড ইউনিয়নৰ কোকৰাঝাৰ জিলা নেতৃত্ব তথা ৰাজ্যিক পৰ্যায়ৰ নেতৃত্ব ইয়াতে উপস্থিত হৈছে। তেওঁলোকৰ মূল্যৱান বক্তব্য আজি ইয়াতে আগবঢ়াব। 10 বছৰৰ পৰা যেতিয়াৰ পৰা নব্য উদাৰবাদী অৰ্থনীতি মানে নিউ লিবাৰেল পলিচি চালু হৈছে, তাৰ পিছৰ পৰাই শ্ৰম আইনবিলাক সংস্কাৰ কৰি আছে, লেবাৰ ল'বিলাক। আগত যেনেকুৱা মে দিৱসৰ প্ৰথম দাবী আছিল 8 ঘণ্টা কাম, এই 8 ঘণ্টা কামত এতিয়া লেবাৰ ল'বিলাক এনেকৈ সংস্কাৰ কৰি আছে। 12 ঘণ্টা অবধি শ্ৰমিকক খটাই 8 ঘণ্টাৰ অভাৰ ডিউটি নিদিয়াকৈ মানে ৰূপায়ণ কৰিবলৈ লৈছে গভৰ্ণমেণ্টৰ পলিচিবিলাক। আৰু বিভিন্ন শ্ৰমিকৰ অসন্তোষ আছে। আপোনালোকে জানে ভাৰতবৰ্ষত অহা 20 মে'ত এটা জেনেৰেল ষ্ট্ৰাইক আছে। বিভিন্ন কেন্দ্ৰীয় ট্ৰেড ইউনিয়নবিলাকে এইটো আহ্বান দিছে। আৰু আজিৰ এই মে দিৱসৰ প্ৰেক্ষাপটত মানে শ্ৰমিকৰ যিটো মুক্তিৰ যিটো লৰাই আজিও আমাৰ শ্ৰমিক অৱহেলিত হৈ আছে। তেওঁলোকে আজি যেনেকৈ নিৰ্মাণ খণ্ডত যিবোৰ শ্ৰমিকবিলাক আছে, আপোনালোকে জানে ভাৰতবৰ্ষৰ এটা বিৰাট খণ্ড, কিন্তু এইটো এই নিৰ্মাণ খণ্ডৰ লগত জড়িত তেওঁলোকৰ যে সামাজিক সুৰক্ষাৰ বিভিন্ন আঁচনিবিলাক উপভোগ কৰিছিল তেওঁলোকে বিভিন্ন আন্দোলনৰ সংগ্ৰামৰ মাজেদি, কিন্তু আজি এইটো আক্ৰান্ত হৈছে। আজি চৰকাৰে যিটো ৱেলফেয়াৰ বৰ্ডত যিবোৰ ধন জমি আছে এইটো পিছফালেদি তেওঁলোকে ব্যৱহাৰ কৰি আছে আৰু বিভিন্ন পুঁজিপতি গোষ্ঠীক বেংকৰ ঋণ ৰেহাইৰ মাজেদি শ্ৰমিকক শোষণ বঞ্চনা কৰাৰ নতুন যিটো তেওঁলোকৰ কৌশল এইটো তেওঁলোকে পালন কৰি আছে। আনফালেদি শ্ৰমিকৰ মাজত মানে ঐক্যটো ভাগ কৰাৰ কাৰণে বিভিন্ন জাতি আৰু ধৰ্মৰ দোহাই দি শ্ৰমিকক তেওঁলোকে ভাগ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। আৰু আমাৰ শ্ৰমিক শ্ৰেণী বা আমাৰ কেন্দ্ৰীয় ট্ৰেড ইউনিয়নবিলাকে তাৰ বিৰুদ্ধে লাগাতাৰ আন্দোলন সংগ্ৰাম কৰি আছে আৰু তেওঁলোকে আমি আশা কৰোঁ তেওঁলোকে সফল নহ'ব।